এইজনী এতিয়ালৈকে আহি নাপালে মোৰ ইফালে কলমেই হৈ আছে কি কৰা যায় অ খুৰা নমস্কাৰ ভালে আছেনে আহা আজি দেখোন তই মোক নমস্কাৰ দিলি হে কথা কি অ খুৰা চৰকাৰে এখন আঁচনি ঘোষণা কৰিছে 50,000 টকাকে চেক দিব আৰু সেই লিষ্টত মই আপোনাৰ নামটো সোমোৱাই দিম বুলি ভাবিছো আপুনি বা কি কয় আহা তই মোৰ নাম লিষ্টত সোমোৱা ক'ত শুনিছ এইবোৰ চৰকাৰে ঘোষণা কৰিছে তই আৰু কাম পোৱা নাই কিয় এইবাৰ আকৌ এইটোত ধৰিলি বেটা তই আৰু কাম পোৱা নাই মোৰ লাখুটিডাল কথা লাঠিডাল ক'ত খুৰা শুনক তই মোক গম পোৱা নাই আপোনাৰ ভালতহে চিন্তা কৰিছো আপুনি কিবা এটা পালে মোৰে ভাল তই আৰু কাম পোৱা নাই তই মোৰ নাম লিষ্টত সোমোৱা তই ইয়াৰ পৰা গলি খুৰা ইয়াক ধৰ ইয়াক মই আজি ঠিক কৰি পেলাম তই গম পোৱা নাই গম পোৱা নাই কাজিয়া লাগিছে দেখোন নাম দিলো আগতে তই মোক নাম সোমোৱা ইয়াক ধৰ চৰকাৰে এখন সুন্দৰ আঁচনি ঘোষণা কৰিছে 50,000 টকাকে দিব 50,000 আৰু সেই লিষ্টত মই খুৰা নামটো বোলো সোমোৱাই দিম কিন্তু খুৰাই তাকে বুজি নাপালে লাখুটি দি মাৰিবলৈ আহিছিলে মাৰিমটো মই মোক লিষ্টত কিয় নাম সোমোৱাবি তই মোক লিষ্টত কিয় নাম সোমোৱাবি বেয়া কৰিছিলে বাৰু ভাল কাম কৰিছে তো ইয়াক মই ঠিক কৰি পেলাম কি কাজিয়া হে এইবোৰ এতিয়া মোৰো যাব লাগিব চাগে তই লিষ্টত নাম দিয়া ওলাই গৈছ ক'ত পঢ়াইছ তই ৰবি এই মীমাংসাটো ময়ে কৰি দিব লাগিব এই ৰবিচোন টুপিয়া লাইছো পানী গিলাচ আনচোন যা তই পানীটো লুকাই খাই নোৱাৰিবি তোক মই ঠিক কৰি পেলাম মীমাংসাটো মইহে কৰিব লাগে এই মীমাংসাটো মইহে কৰিম তই কি ইমান দৌৰা-দৌৰি কৰি আছা মই আহি আছো চৰকাৰে এখন সুন্দৰ আঁচনি দিছিল আৰু 50,000 টকাকে দিব সেই লিষ্টত মই মানে খুৰা নামটো সোমাম বুলি ভাবিছো নাই নে মানে মোক লাখুটি লৈ খেদিছে সঁচা লৈ লওক না সুবিধাটো পাব সেই কথাকে কথা পাব নকম নে এই কথাটো মই মিলাই দিম নহয় টকাটো 50,000 সেইটো গম পাইছ না নাই তইও সেইটোকে তাকেতো ইয়াক মই আজি জয়ৰাম এই আছা মই যাম নহয় জয়ৰাম দেখিছ চেণ্ডেল তলত হৈ গৈছে এই বেটা এই ব্যৱস্থাটো মইহে কৰিম আৰু মই যাব লাগে ইয়াক ধৰ তই যাবি চেণ্ডেল লৈ যা
কথাটো কিয় 50,000 টকা দিওঁতো খুৰাই ল'বলৈ অমান্তি হৈছে বিমান যাব মইহে কৰিম আৰু মোক যে বেলেগ থৈ গুচি গ'লি আৰু ই বেটা ইন্দ্ৰটো কম নহয়তো সি জানো কম জ্বলায় মই যাব লাগে নহয় তহঁতক নহ'লে বিমানটো কৰিব কোনে আৰু আহি আছো কথাটো কিবা এটা ৰহস্য আছে যাওঁচোন কথাটো ফাদিল কৰিব লাগিব ৰহস্য আজি ফাদিল কৰিহে আহিছো ৰ'ব মানুহটো ক'লে গ'ল আকৌ মই ঠিক কৰি পেলাম বলে যা কিনো হৈছে আজি মই আজি ঠিক কৰি পেলাম মোৰ লিষ্টত নাম ভৰাই শুনকচোন চৰকাৰে এটা ভাল আঁচনি ঘোষণা কৰিছে 50,000 টকাটো আৰু সেই লিষ্টত মই খুৰাৰ নামটো সোমাম বুলি ভাবিছিলো খুৰাই মোক লাখুটি লৈ যি খেদালে নহয় ভাল কথা ভাল কথা তই কাণত ধৰি আঠুকা তোক আঠুকাৰিবলৈ কৈছো তই আঠুকা আঠুকাৰিবলৈ কৈছো তোক মানুহ এইবোৰ 50,000 টকা পাব আপুনি ধৈৰ্য ধৰকচোন মই ধৈৰ্য ধৰিবলৈ নালাগে দিয়ক হয় নালাগে নামটো আপোনাৰ ইয়াতে উঠোৱাত অপৰাধটো কি কাণত ধৰি আঠুকাৰিবলৈ কৈছো মই মানুহ চাওঁ নাথাকো মই কাণতো ধৰিব লাগিব নেকি কাণতো ধৰ দুইটা হাতে কওকচোন আচলতে কথাটো কি শুনিবলৈ বিচাৰিছো শুনিবলৈ বিচাৰিছো কওক তেনেহলে শুন চৰকাৰে আঁচনি বনাই দুখীয়া মানুহৰ কাৰণে আমাৰ নিচিনা মানুহৰ কাৰণে নহয় ইয়াৰ নিচিনা মানুহে যদি আমাৰ নিচিনা মানুহৰ নাম ভৰাই তেনেহলে দুখীয়া মানুহৰ কি হ'ব তহঁতেই কচোন এইবিলাক আঁচনিয়ে অসমীয়া মানুহক এলেহুৱা কৰিছে বুজি পাইছ তহঁতে বুজি পাইছ গাঁৱৰ মানুহক বৰবাদ কৰিলে আৰু মানুহবিলাক অকামিলা হ'ল পথাৰৰ শ বিঘা মাটি চন পৰিল ই মোৰ নাম ভৰাই আধি খেতি কৰা মানুহো নাইকিয়া হ'ল বুজিছ আঁচনি মানে মাছৰ তেলেৰে মাছ ভজা বুজি পাইছে নে নাই